Hi everyone, আজি মই অন্য এটা ভিডিঅ' লৈছো। ভিডিঅ'টো হ'ল ঊণ সূতাৰে কেনেকৈনো দহি বতা হয়। আহকচোন ভিডিঅ'টো চাওক। দহি বনোৱাৰ বাবে আমাক লাগিব ইয়াত ঊল, তাৰ পিছত গুলি সূতা, বেজি আৰু মণি লাগিব। আহকচোন কেনেকৈনো দহি বতা আমি চাওঁ। ইয়াত মই ঊণ সূতা লৈছোঁ আৰু ঊণ সূতাৰে আমি এনেকৈ দুটা আঙুলিত মেৰিয়াই, তিনিটা আঙুলি দি এনেকৈ মেৰিয়াই ল'ব লাগিব। বিশ 25 বাৰমান আমি এনেকৈ মেৰিয়াই থাকিব লাগিব। তাৰপিছত আমি এনেকৈ উলিয়াই ল'ব লাগিব। উলিয়াই লৈ এডাল সূতাৰে আমি এনেকৈ মেৰিয়াই ল'ব লাগিব। এইডাল সূতাৰে আমি এনেকৈ মেৰিয়াই ল'ব লাগিব। মেৰিয়াই আমি এনেকৈ গাঁঠি মাৰি দিব লাগিব। দুটা তিনিটা এনেকৈ গাঁঠি দিব লাগিব। তাৰপিছত আমি কেঁচিৰে কাটি দিব লাগিব। আমি এনেকৈ কাটি দিব লাগিব। তাৰপিছত এই গাঁঠিটোৰ পিছত এইখিনি এনেকৈ আমি কেঁচিৰে সোমোৱাই কাটি দিব লাগিব। এনেকুৱা হ'ব। তাৰপিছত আমি এনেকৈ দিব লাগিব, কাটি যাব লাগিব। কাটি দিব লাগিব। এনেকৈ আমি মনেকৈ কাটি যাই থাকিব লাগিব। তাৰপিছত এইটো এনেকৈ দিব লাগিব। এইটো আমাৰ তৈয়াৰ হৈ গ'ল। ইয়াত মই এনেকৈ এইবিলাক বনাই ল'লোঁ। এনেকৈ বনাই ল'ব লাগিব। তাৰপিছত আমি এইবিলাক লগাই যাম। এতিয়া আমি এইটো এনেকৈ বেজীত সোমাই লৈছোঁ। বেজীত গাঁঠি দিব লাগিব। এনেকৈ সোমাই লৈছোঁ। তাৰপিছত আমি ইয়াত মণি লৈছোঁ। এনেকৈ তিনিটা মণি লৈছোঁ। বস্তুটো এনেকুৱা হৈছে। তাত আমি চাদৰত এনেকৈ কাটি দিছোঁ।
মুঠি মাৰি দিব লাগিব তাৰপিছত আমি এইটো লৈছোঁ এনেকৈ সূতাত লগাই লৈছোঁ আৰু ইয়াত মণি দিছোঁ এনেকৈ আমি মণি দিছোঁ ইয়াত 3টা এনেকৈ মণি দি গৈছোঁ ইয়াত এনেকৈ ঠিক গৈছোঁ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ মই এনেকুৱা ভিডিঅ' লৈ আহিম ধন্যবাদ